ফেক্ট নম্বৰ 6 আপোনাৰ লিপছটো ড্ৰাই নেকি যদি হয় তেনেহলে আপুনি আপোনাৰ নাভিত মাষ্টাৰ্ড অইল লগাব যাৰ ফলত আপোনাৰ লিপছটো বহুত বেছি সফট হ'ব আৰু দেখিবলৈ ধুনীয়া হৈ পৰিব কিয়নো আমাৰ বডিৰ ফ্ৰাইবোৰ নাৰ্ভ আহি নাভিত লগ হয় ফেক্ট নম্বৰ 5 আপুনি মাত্ৰ এইটো কাম কৰি আপোনাৰ ফোনৰ ৰেডিয়েচন চেক কৰিব পাৰে আপুনি বাছ আপোনাৰ মোবাইলত ডায়াল পেডত গৈ *#07# ডায়াল কৰিলে হ'ল তাৰ পিছত আপোনাৰ মোবাইলত এটা এনে নটিফিকেশন আহিব যত আপুনি গম পাব বৰ্তমান সময়ত আপোনাৰ মোবাইলটোৱে কিমান ৰেডিয়েচন এমিট কৰি আছে আৰু যদিহে আপোনাৰ মোবাইলত চাৰ্জ কম থকা সত্ত্বেও আপুনি ফোন কৰি আছে সেই সময়ত আপোনাৰ মোবাইলটোৱে বহুত বেছি ৰেডিয়েচন কৰে সেইবাবে কম বেটাৰী থাকিলে আপুনি ফোন ইউজ নকৰাটোৱেই ভাল ফেক্ট নম্বৰ 4 আপুনি হয়তো জানে যে আমাৰ হাতৰ মুঠিটো অলমোষ্ট আমাৰ হৃদপিণ্ডৰ সমান ইয়াৰ লগতে মই আপোনাক জনাই থৈছো যে আমাৰ যেটো বুঢ়া আঙুলি আছে সেইটো আমাৰ নাকৰ সাইজৰ সমান যদি বিশ্বাস হয় আপুনি চাই ল'ব পাৰে ফেক্ট নম্বৰ 3 আপুনি দেখিছে চাগে কিবৰ্ডত স্পেচ বাটনটো বহুত দীঘলকৈ দিয়া হয় বাকি বাটনবোৰৰ তুলনাত কিন্তু কিয় সাধাৰণতে কম্পিউটাৰ আৰু টেক্সটিংৰ পৃথিৱীত বৰ্তমান কিবৰ্ডৰ বহুত বেছি ভূমিকা আছে আপুনি হয়তো দেখিছে টেক্সটিংৰ সময়ত আমাৰ আঙুলিবোৰ য'ত লাগি যায় ফুল টাইপ হৈ যায় আৰু মোটামুটি সকলো ওয়াৰ্ডৰ পিছত স্পেচ দিব লাগে এই স্পেচ বাটনটো ডাঙৰকৈ দিয়া হয় যাতে ই মিছ হৈ নাযায় ইয়াৰ লগে লগে ডাঙৰ স্পেচ বাটনে টাইপিং কৰাত বহুত বেছি সহায় কৰে আৰু যদি আপুনি ফাষ্ট টাইপিং কৰে তেতিয়া আপুনি আপোনাৰ ৰিষ্ট অৰ্থাৎ মণিবন্ধনেৰে স্পেচ বাটনটো টিপিব পাৰে সেই কাৰণে ইয়াক কিবৰ্ডখনত ডাঙৰকৈ দিয়া হয় ফেক্ট নম্বৰ 2 আমাৰ এই পৃথিৱীত যিমান লায়ন আছে তাৰে দুগুণ লায়নৰ মূৰ্তি আছে তাৰ মানে ৰিয়েল লায়ন হিমান নাই যিমান ইয়াৰ মূৰ্তি আছে ভাবকচোন কিমান সোনকালে আমাৰ লায়নৰ প্ৰজাতিবোৰ ধ্বংস হ'বলৈ ধৰিছে ফেক্ট নম্বৰ 1 এইটো বহুত ফানি হয় যেতিয়া আপোনাৰ কাৰোবাৰ বাবে নিজৰ লোকচান হয় আৰু তেতিয়া সেই ব্যক্তিজনে আপোনাক সৰি বুলি কয় তেতিয়া আপোনাৰ ভিজুৱেল ৰিপ্ৰেজেন্টেশনটো এনেকুৱা হয় ইমান ডাঙৰ ক্ৰেক এটাত এটা সৰু বেন্ডেজ অৱশেষত যদি আপুনি বৰ্তমানলৈ ভিডিঅটো চাই আছে তেনেহলে ভিডিঅটো আপুনি নিশ্চয় ভাল পাইছে সেয়ে ভিডিঅটো লাইক চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিঅটোৰ কোনটো ফেক্ট আটাইতকৈ আপোনাৰ ভাল লাগিল সেইটো কমেন্টত জনাবলৈ নাপাহৰিব ধন্যবাদ